মই এসময়ত দুৰ্দান্ত প্ৰেমিক আছিলোঁ। হয়। মোৰ সন্মুখতে কোনো ছোৱালী পাৰ হৈ যাব পৰা নাছিল ডেকা কালত। উম, মই এষাৰ বাক্য নিক্ষেপ কৰোঁ ছোৱালী উম, মানে জোকাওঁ। হয়। তিনিজনী ছোৱালী পাৰ হৈ গৈছিলে মোৰ প্ৰেমৰ মায়াজালত আবদ্ধ হৈছিলে আৰু তিনিজনী ছোৱালীৰ লগত প্ৰেমহে হ'ল কিন্তু বিয়া নহ'ল। তিনিটা স্কুলত পঢ়াৰ কাৰণে মই মোৰ অঘাইত নাছিলোঁ। হয়। কাৰণ হেডমাষ্টাৰ ল'ৰা যে কোনে পায় আৰু লগৰ ল'ৰা গুচাই নাকৰ বাউণ্ডা উঠাই দিওঁ নাকৰ ফুলৰি ছিগি দিওঁ নিজে মানে ঘৰতে মেকআপ চেকআপ পেঞ্চিল কৰি কিবা ড্ৰেছ চেছ কৰি ওলাই দিওঁ আৰু ভাওনাত। সেয়াই মানে মোৰ অভিনয়ৰ আদি পাঠ। অভিনয়ৰ অ আ ক খ মোৰ সত্ৰৰ নামঘৰৰ কেঁচা মজিয়াতে আৰম্ভ হৈছিল। যে মই কোনো সস্ত্ৰ সংগ্ৰামত চলাই বা কোনো মোক মাৰি পেলাই মই ঘৰৰ পৰা পলাই গৈছিলোঁ ভ্ৰাম্যমান থিয়েটাৰত। আৰু জয়দত্ত যদি মই বিয়া পালোঁ তেতিয়াহ'লে মোৰ ঘৰখনে মোক ত্যায্য মানুহৰ ঘৰে হাজিৰা কৰিছিলোঁ, মানুহৰ ঘৰত চুন তেল দিছিলোঁ, ৰং দিছিলোঁ, সৰু টেবুল লৈ পেলাই ফুটপাথত তামোল পাণ বিক্ৰী কৰিছিলোঁ, হাতত বাতৰি কাকত আলোচনী লৈ বাছে বাছে উঠিছিলোঁ। পেপাৰ লাগে আপকামিং যিমান ছবি আহিব আটাইবিলাকতে মই চিৰিয়াছ অভিনয় কৰিছোঁ। আপোনাৰ সহশিল্পী বুলিবলৈ আপুনি কাৰ লগত অভিনয় কৰি বা আপোনাৰ লগত আশে পাশে যি এগৰাকী অভিনেতা অভিনেত্ৰী থাকে কাৰ লগত আপুনি খুব বেছি ভাল পায় বুলি একেষাৰে মই ক'ব পাৰি চেতনা পাইছোঁ। নমস্কাৰ, আনস্ক্ৰিপ্টেড ধনশ্ৰীত স্বাগতম জনাইছোঁ। আজি মোৰ সৈতে আছে অসমৰ অভিনয় জগতৰ এখন মৰমৰ মুখ, অসমৰ অভিনয় জগতৰ এখন চিনাকি মুখ অতুল পাচনি ডাঙৰীয়া। নমস্কাৰ। আপোনাৰ আজি শৈশৱ, আপোনাৰ জীৱন, আপোনাৰ অভিনয় জগত, আপোনাৰ পৰিয়াল বা আপোনাৰ সেই মাজুলীৰ মাটিৰ পৰা আৰম্ভ হোৱা এই দীঘলীয়া যাত্ৰা। আচলতে বহু ইউটিউব চেনেলত বা নিউজ চেনেলত ইতিমধ্যে মই সাক্ষাৎকাৰ দিছোঁ, টক শ্ব' জগতত অংশগ্ৰহণ কৰিছোঁ আৰু নিজৰ জয়ঢোল বজাবলৈ মই অকণমান দিগদাৰ পাওঁ, অলপ আফচোচ কৰোঁ। আৰু ইতিমধ্যে মোৰ সুখ দুখৰ বাৰ্তা অসমৰ ৰাইজক মই বিভিন্ন চেনেলৰ জৰিয়তে অৱগত কৰিছোঁ, সকলোৱে গম পায়। তথাপিতো তুমি মোক আহিছা, লগ কৰিছা, মোৰ পৰা কিবা বিচাৰিছা। তোমাৰ আদৰৰ মৰমক নেওচিব নোৱাৰিহে মই তোমাৰ লগত আজি কথা পাতিম, খুব গৌৰৱভাৱে। হয়, ঠিক আছে। সেইখিনি সময় দিয়াৰ কাৰণে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আৰু যদি মই আপোনাৰ সেই মাজুলীৰ দিনৰ পৰা আৰম্ভ কৰোঁ, আপোনাৰ সেই সময়খিনিৰ পৰা কেনেকৈ আৰম্ভ হৈছিলে? আচলতে কেনেকুৱা আছিলে সেই দিনবোৰ কেনেকুৱা আছিলে? আচলতে মাজুলীৰ কথা উল্লেখ কৰোঁতে বৰ্তমানৰ সময়লৈ মোৰ সময়ৰ কথা উল্লেখ কৰিবই লাগিব। কাৰণ আমি বান বিধ্বস্ত মাজুলীত জন্মগ্ৰহণ কৰিছিলোঁ মই, কিন্তু এতিয়া সেই মাজুলীত বান নাই। মাজুলী চহৰ হ'ল, জিলা হ'ল। তাৰ পৰিৱৰ্তে আজি বানৰ বিভীষিকাই শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট সকলো জীৱন তছ কৰি দিছে, বিধ্বস্ত কৰি দিছে। শ শ মানুহৰ প্ৰাণ গ'ল বানপানী, শ শ মানুহৰ ঘৰ দুৱাৰ তছ হৈ গ'ল, বিধ্বস্ত হৈ গ'ল। বহু পশুধনৰ বিলুপ্ত ঘটিল, মৃত্যু ঘটিল। কৃষিজাত যিখিনি ভূমি আছিলে সেইখিনিও তছ হৈ গ'ল। সেইকাৰণে মনত পৰে আজিৰ বান বিভীষিকাই মোক অতীতলৈ মনত পেলাই দিছে, অতীতক ৰোমন্থন কৰিবলৈ মোক মনত পেলাই দিলে। এটা সময়ত আমি বানৰ লগত যুঁজিছিলোঁ, বানৰ লগত খেলা কৰি ডাঙৰ দীঘল হৈছিলোঁ, বানৰ লগত মোকাবিলা কৰিবলৈ আমি বহুত কষ্ট কৰিছিলোঁ। সেইখন অকল ময়ে নহয়, সমগ্ৰ মাজুলীবাসী ৰাইজে এটা সময়ত মন চাপৰে টাইম খুব কষ্ট কৰিছিলে, বানৰ সৈতে যুঁজি জীয়াই থকাৰ সংগ্ৰাম কৰিছিলে। কিন্তু সেই মাজুলীত বানপানীৰ নামত একো পানীয়ে নাই, চহৰমুখী হ'ল। এতিয়া মাজুলীলৈ দুখনকৈ উত্তৰ পাৰে দক্ষিণ পাৰে দুখনকৈ দলঙৰ ব্যৱস্থা কৰিছে। ইতিমধ্যে উত্তৰ পাৰৰ দলংখন প্ৰায় সমাপ্তিৰ পথত, আৰু দক্ষিণ পাৰে যোৰহাটৰ পৰা যিখন মাজুলীলৈ নিৰ্মাণ দলং সেইখিনিও প্ৰায় বেছি কাম নাই সম্ভৱ, আৰু হয়তো 1 বছৰ 1.5 বছৰ 2 বছৰৰ ভিতৰত সম্পূৰ্ণ হ'ব। যিয়ে নহওক মাজুলীত মোৰ জন্মগ্ৰহণ, আৰু যেনেকৈ আজি বানৰ বিভীষিকাই এক কাল ৰূপ ধৰিছে, ঠিক তেনেকৈ সেই ভৰ বাৰিষাও মোৰ জন্ম হৈছিল। ভৰ বাৰিষাত জন্ম হৈছিল। আৰু মোৰ গাঁওখন আছিল এখন সত্ৰ, মোৰ সত্ৰত জন্ম হৈছিলে। কৌতিপাৰ সত্ৰ বুলি এখন সত্ৰ আছিলে। এই সত্ৰখনত যেতিয়া মোৰ জন্মৰ সেই জন্মৰ সময়ত
বালে গৰকি পেলাইছিলে মাজুলী আৰু আমাৰ ঘৰৰ চালৰ ওপৰেদি পানী বৈ গৈছিলে ব্ৰহ্মপুত্ৰৰ পানীয়ে আমাৰ চালৰ ওপৰেদি বৈ গৈছিলে তেতিয়াই আমাৰ সেই সত্ৰ মানুহখিনি ওখ মথাউৰিৰ ওপৰত বাস কৰিছিলে আশ্ৰয় শিবিৰ ঠাই লৈছিলে আৰু আমাৰ পৰিয়ালটো সেই ওখ ঠাই বিচাৰি আমাৰ দেউতা মোৰ মাতৃ মোৰ দুজনীকে বাইদেউ দাদা গৈ এখন তুলুঙা নাৱেৰে গৈ আমি মথাউৰিত তেতিয়া আশ্ৰয় লৈছিলে আৰু সেই মথাউৰিতেই এগৰাকী সৌভাগ্যৱতী মাতৃৰ গৰ্ভস্থ হৈছিলোঁ মই অতুল পাচলি তাতে মই জন্ম লাভ কৰিছিলোঁ মথাউৰিৰ ওপৰত বানপানী বিভীষিকা পৰিৱেশৰ সময়ত সেয়া মোৰ জন্ম আৰু জন্মৰ 4 বছৰ বয়সতেই যেতিয়া আমাৰ সত্ৰখন আমি বাস কৰা সত্ৰখন ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ গুচি গ'ল তেতিয়াই চৰকাৰে সেই সময়ত চৰকাৰে আমাৰ সত্ৰখন নি তিতাবৰত প্ৰতিষ্ঠা কৰিলে আৰু সত্ৰখনৰ সকলো মাটি তিতাবৰত উঠি গ'ল চৰকাৰে মাটি দিলে সত্ৰ বনাবলৈ মাটি দিলে আৰু সেই সত্ৰ মাটি সেই কাৰণে কৃষিভূমিও দিলে এনেকৈ প্ৰতিষ্ঠা কৰিলে তিতাবৰত কিন্তু আমাৰ পৰিয়ালটো আমি যোৰহাটত ৰৈ গ'লোঁ যোৰহাট নগৰ মজিয়া মাছমজিয়াত ৰৈ গ'লোঁ যিহেতু মোৰ দেউতা এজন আদৰ্শ শিক্ষক আছিলে দেউতাই এখন নিজে স্কুল প্ৰতিষ্ঠা কৰি তাৰে প্ৰভাৱ শিক্ষক আছিলে আৰু সেই স্কুলখনত জ্ঞানদান কৰি শিক্ষাদান কৰি দেউতাই মোৰ পিতৃয়ে ৰাজ্যিক পুৰস্কাৰ পাইছিলে ৰাষ্ট্ৰপতি পদকো পাইছিলে ৰাষ্ট্ৰপতি পুৰস্কাৰ পাইছিলে আৰু সেইজন সুযোগ্য পিতৃৰ মই কিমান যোগ্য পুত্ৰ হ'ব পাৰোঁ নাজানো এয়া মোৰ পৰিচয় তাৰপিছত আপোনাৰ তাতেই আপোনাৰ শিক্ষা মোৰ দেউতাৰ স্কুলতে তেতিয়া দেউতাৰ স্কুলতে মোক নাম লগাই দিছিলে যোৰহাট নগৰ মাছমজিয়াত প্ৰতিষ্ঠিত যোৰহাট 4 নম্বৰৰ প্ৰাথমিক বিদ্যালয় মোৰ দেউতাই প্ৰতিষ্ঠা কৰিছিলে আৰু তাতে মোৰ নাম লগাইছিলে আৰু দেউতাৰ স্কুলত পঢ়াৰ কাৰণে মোৰ অঘাইত নাছিল কাৰণ হেডমাষ্টাৰ ল'ৰা যে কোনে পায় আৰু লগৰ ল'ৰা গুচাই নাকৰ বাৰান্দা উঠাই দিওঁ নাকৰ ফুলৰি ছিগি দিওঁ বৰ উৎপত্তি আছিলে অঘাইত আছিল বাঘৰ আগতেল খোৱা আছিল লোকৰ বাৰীয়ে বাৰীয়ে আম লেটেকু পনিয়ল চুৰ ফুৰাৰ অৱস্থা আছিলে মোৰ হাতৰ এম ঠিক আছিলে মোৰ হাতৰ মুঠি থকা শিলগুটিয়ে আম পাৰিবলৈ যেতিয়া শিলগুটি দলিয়াই দিওঁ সেই ফলমুঠি আমত নপৰি কাৰবাৰ কৰি খিৰিকী আইনাত পৰি খিৰিকী আইনা ঝন ঝনকৈ ভাগি গৈছিলে আৰু মোৰ ঘৰতে কমপ্লেইন আহিছিলে আৰু দেউতাই সেই কমপ্লেইন পাই মোৰ পিঠিত একদম ভগৰুৱামে পাকি পেলাইছে শিক্ষকৰ ল'ৰা এনেকৈ মোৰ সৰুৰ পৰা দুষ্টালিৰে জীৱন যাত্ৰা আৰম্ভ কৰিছে আৰু তাৰপিছতে আপোনাৰ অভিনয় কেনেকৈ আগ্ৰহ আহিলে আৰু মানে কি কথা হ'ল কি যেতিয়া মাজুলীত আছিলোঁ আমি 4 বছৰ বয়সত মই যেতিয়া আছিলোঁ তথাপি আমি যোৰহাটৰ পৰা মাজুলীৰ লগত বা তিতাবৰলৈ যেতিয়া আমাৰ সত্ৰখন লৈ গ'ল তেতিয়া আমাৰ যোগসূত্ৰটো প্ৰায় সত্ৰখনত আছিলেই যদিও মই যোৰহাট নগৰ মজিয়াত বাস কৰোঁ দেউতাৰ লগত আমাৰ পৰিয়ালটোৱে তথাপি শনিবাৰে যাওঁ সত্ৰলৈ যাওঁ তিতাবৰলৈ শনিবাৰে থাকে স্কুল চিটিজত যাওঁ শনিবাৰে থাকে দেওবাৰে থাকে সোমবাৰ ৰাতিপুৱা স্কুল পোৱাকৈ গুচি আহোঁ এনেকৈ সত্ৰত আমাৰ এটা অহা যোৱা আছিলে আৰু সত্ৰৰ নামঘৰত ভাওনা বা ৰাসবিলাক পাতিলে মই ভাও দিওঁ কিবা কিবি ভাও মুখত কিবা কিবি নিজে মানে ঘৰতে মেকআপ চেকআপ পেঞ্চিন কৰি কিবা ড্ৰেছ চেছ কৰি ওলাই দিওঁ আৰু ভাওনাত সেয়াই মানে মোৰ অভিনয়ৰ আদি পাঠ অভিনয়ৰ অ আ ক খ মোৰ সত্ৰৰ নামঘৰৰ কেঁচা মজিয়াতে আৰম্ভ হৈছিলে তাৰপিছত দেউতাৰ স্কুলত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মই 3য়মান শ্ৰেণীত পঢ়িছিলোঁ তেতিয়া আমাৰ দেউতাৰ স্কুলৰ বাৰ্ষিক অধিৱেশন স্কুলৰ বাৰ্ষিক অধিৱেশনত এবাৰ এখন নাটক কৰিবলৈ সিদ্ধান্ত লৈছিলে শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ ছাৰ বাইদেউহঁতে নাটকখনৰ নাম আছিল লাচিত বৰফুকন আৰু সেই লাচিত বৰফুকন নাটকখনত মই মোমায়েকৰ চৰিত্ৰটো গান কৰিলোঁ লাচিতৰ মোমায়েক সেয়াই মোৰ নাটকৰ প্ৰথম যাত্ৰা তাৰপিছত যেতিয়া মই প্ৰাথমিক বিদ্যালয় পাছ কৰি যোৰহাট পলিটেকনিক হাইস্কুলত মই নামভৰ্তি কৰিলোঁ তাৰপিছত মই যেতিয়া গৈ ক্লাছ 8 পালোঁগৈ তেতিয়া আমাৰ স্কুল উইকত আমাৰ স্কুলত অনেক কম্পিটিশ্যন হয় ক্লাছ কম্পিটিশ্যন প্ৰত্যেক ক্লাছৰ পৰা অনেক নাটক জইন কৰিব লাগে আমি ক্লাছ 8ৰ পৰা এখন নাটক জইন কৰিলোঁ কম্পিটিশ্যনত স্কুল উইকৰ আৰু সেই নাটকখন পৰিচালনা কৰিছোঁ মই আৰু সুখৰ বিষয় যে
আমি ক্লাছ 9 আৰু 10-ৰ বেষ্টক ডিফিট কৰি আমাৰ ক্লাছ 8-ৰ টিমটোৱে বেষ্ট টিম, বেষ্ট ডাইৰেক্টৰ আৰু বেষ্ট এক্টৰ সন্মান কৰিবলৈ সক্ষম হ'ল। আৰু মই বেষ্ট এক্টৰ হ'লোঁ আৰু বেষ্ট ডাইৰেক্টৰ হ'লোঁ। সেয়াই মোৰ নাটকৰ যাত্ৰা। আৰু তেতিয়াই যোৰহাট নগৰত প্ৰায়বিলাক স্কুলৰ বেষ্ট এক্টৰ, বেষ্ট ডাইৰেক্টৰ, বেষ্ট নাট্যকৰ লগ লাগি পেলাই এটা নাট্য অনুষ্ঠানৰ জন্ম দিলে নৱজ্যোতিক শিল্পী সমাজ বুলি। আৰু সেই নৱজ্যোতিক শিল্পী সমাজৰ তত্ত্বাৱধানত আমি অসমৰ বিভিন্ন প্ৰান্তত অনেক কম্পিটিশ্যনবিলাক কৰিবলৈ যাওঁ। তাত আমি ক'ৰবাত ফলাফল ভাল হয়। তাৰ উপৰিও আমি যোৰহাট ডিষ্ট্ৰিক্ট লাইব্ৰেৰী, যোৰহাট থিয়েটাৰ হল আৰু যোৰহাট ৰাজান নাট্য মন্দিৰ আদি কৰি অসমৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন নাট্য মন্দিৰবিলাকত আমি নাট্য চৰ্চা অব্যাহত ৰাখিছিলোঁ। তাৰপিছত কেমেৰাৰ অভিনয় আপুনি কেতিয়াৰ পৰা? কেমেৰাৰ অভিনয় আমি আৰম্ভ কৰিছোঁ সেই নাটকৰ মজিয়াৰ পৰাই মোক আচলতে কেমেৰাৰ মাজলৈ লৈ আহিলে। এটা সময়ত মই বিশ্বনাথ চাৰিআলিত থ'বলগীয়া হৈছিল। বিশ্বনাথ চাৰিআলি আগতে শোণিতপুৰ জিলাৰ আছিলে বিশ্বনাথ মহকুমা, কিন্তু এতিয়া ডিষ্ট্ৰিক্ট হ'ল। সেই বিশ্বনাথ চাৰিআলিত মই কিবা এটা দুৰ্ভাগ্যক্ৰমে মই তাত থাকিবলগীয়া হ'ল প্ৰায় বহু বছৰ ধৰি। আৰু তাত থাকোঁতেই তাৰ বিশ্বনাথ চাৰিআলি চুতীয়াৰ নাট্যকৰ্মীসকলৰ সাহিত্যলৈ মই আহোঁ আৰু তাতে আমি নাটক কৰোঁ। সেইখিনি মই ক'লোঁ যে মোৰ জীৱনৰ কিছুমান কাহিনীৰ কাৰণে, জীৱনৰ কিছুমান ঘটনা পৰিক্ৰমাৰ কাৰণে মই বিশ্বনাথ চাৰিআলি যাবলগীয়া হ'ল। সেইটো এটা বেলেগ কাহিনী। মই এসময়ত দুৰ্দান্ত প্ৰেমিক আছিলোঁ, দুৰ্দৰ্শ প্ৰেমিক। মানে মোৰ সন্মুখতে কোনো ছোৱালী পাৰ হৈ যাব পৰা নাছিল ডেকা কালত। মই এষাৰ বাক্য নিক্ষেপ কৰোঁ ছোৱালীজনী, মানে জোকাওঁ। কিন্তু মই বাক্য নিক্ষেপ কৰি জোকোৱা সেই কথাবিলাকে ছোৱালীবিলাকক কিন্তু আমোদে দিছিলে, খং দিছিলে। কাৰণ মই খুব ধুনীয়াকৈ কওঁ আৰু মৰম লগাকৈ কওঁ আৰু ছোৱালীজনীক খুব ওপৰলৈ উঠাই দিওঁ। এতিয়া ছোৱালীবিলাকে বেছিকৈ হাঁহি মাৰি মোলৈ বেকাকৈ চাওঁ। এয়া মই সাংঘাতিক দুৰ্দৰ্শ প্ৰেমিক আছিলোঁ। আৰু ইতিমধ্যে মই যোৰহাটত থাকোঁতে মোৰ জীৱনৰ ওপৰতে 3জনী ছোৱালী পাৰ হৈ গৈছিলে। মোৰ প্ৰেমৰ মায়াজালত আবদ্ধ হৈছিলে। আৰু 3জনী ছোৱালীৰ লগত প্ৰেমহে হ'ল, কিন্তু বিয়া নহ'ল। সেয়া ভগৱানৰ লীলা। তাৰপিছত মই এদিন হঠাৎ মই প্ৰেম দুৰ্দৰ্শ প্ৰেমিক, কিন্তু মোৰ প্ৰথম প্ৰেম হৈছে অভিনয়। তাৰপিছতে মোৰ ছোৱালীৰ লগত প্ৰেম। প্ৰথম প্ৰেম অভিনয়। অভিনয় মই সৰুৰ পৰা খুব ভাল পাওঁ, খুব অত্যন্ত ভাল পাওঁ। সেইকাৰণে মোৰ জীৱনৰ প্ৰথম প্ৰেম অভিনয়। আৰু অভিনয়ক ভাল পোৱাৰ কাৰণে এদিন মই যোৰহাটৰ ঘৰখনৰ পৰা নিৰুদ্দেশ হৈ গৈছিলোঁ। ঘৰত মানুহে ভাবিলে এই কি ক'লৈ গ'ল, বিচাৰি ফুৰিছে মোক চৰি নাই, ঘৰত হাহাকাৰ অৱস্থা। ঘৰৰ মানুহে ভাবিলে ই কোনোবা সশস্ত্ৰ সংগ্ৰামত গুচি গ'ল নেকি। তেতিয়া সেই সময়ত আলফাৰ জন্ম হৈছিল। ভাবিলে ময়ো বৰ দুষ্ট আছিলোঁ, সেইকাৰণে ভাবিলে ই দুষ্ট, ই বৰ কাজিয়া পেচাল কৰে, ই যাবও পাৰে। চবেই তেনেকুৱা মনত এটা ধাৰণা কৰি ল'লে। আৰু বহুতে ভাবিলে যে ওচৰ চুবুৰীয়া নহয়, ই মহাবজ্জাত, ইয়াক কোনোবাই মাৰি পেলাব পাৰে। এনেকৈ নানান চিন্তাৰ মাজতে ওচৰ চুবুৰীয়া ঘৰখনে এটা চিন্তাত মজি আছে। কিন্তু এমাহৰ পিছতেই মোৰ ঘৰখনে আৰু মোৰ চুবুৰীয়ে গম পালে যে মই কোনো সশস্ত্ৰ সংগ্ৰামত যোৱা নাই বা কোনো মোক মাৰি পেলোৱা নাই। মই ঘৰৰ পৰা পলাই গৈছিলোঁ ভ্ৰাম্যমান থিয়েটাৰলৈ। আৰু ভ্ৰাম্যমান থিয়েটাৰত আহি মই শুৱালকুছিত পালোঁহি। শুৱালকুছিৰ পৰা এখন নতুন থিয়েটাৰ জন্ম হৈছে বুলি মই যোৰহাটত গম পালোঁ। থিয়েটাৰ কৰ্তৃপক্ষই মোক কোনো যোগাযোগ কৰা নাই। মই ক'লোঁ মই নিজে যাম আৰু জোৰ জবস্তি মই থাকিম বুলি ক'লোঁ, মোক ৰাখিবই লাগিব। এনেকুৱা এটা মনত ভাৱ লৈ পেলাই মই যোৰহাটৰ পৰা শুৱালকুছি পালোঁ। আৰু শুৱালকুছিৰ থিয়েটাৰ কৰ্তৃপক্ষৰ লগত এতিয়া মোৰ 19 বছৰমান বয়সত। তাৰপিছত মই ক'লোঁ যে মই ঘৰৰ পৰা গুচি আহিছোঁ, মই নাটক ভাল পাওঁ, অভিনয় ভাল পাওঁ, আপোনালোকে মোক থিয়েটাৰত ৰাখিব লাগে। আৰু মোৰ চেহেৰাটো চাই ক্ষীণ চেহেৰা, ক'লা মলা, সেইটো ৰাখিবলৈও বেয়া পাইছে।
মোৰ নহয়, মোক আপোনালোকে কৰাবলৈ বা কিনিম বুলি আহে ঘূৰাই নিদিব। মোক প্ৰথমতে আপোনালোকে ট্ৰায়েল কৰক, মোক মানে আপোনালোকে পৰীক্ষা কৰি চাওক মই অভিনয় কৰিব জানো নে নাজানো। তাৰপিছত তেওঁলোকে দুই এটা ডাইলগ মোক মাতিবলৈ দিলে, দেখিলে যে ল'ৰাটো অভিনয় ইমান নজনা নহয়, পাৰিব ই। এইবোৰ ৰাখি দিলে থিয়েটাৰত। থিয়েটাৰ ৰখাৰ পিছত সেই থিয়েটাৰখনতে মই একাডেমি কৰি মোক 3 বছৰ ৰাখি দিলে। প্ৰথমতে সৰু সুৰা কেৰেক্টাৰ দিলে, দ্বিতীয় বছৰ আৰু ভাল কেৰেক্টাৰ দিলে, তৃতীয় বছৰ মোক একদম মেজৰ কেৰেক্টাৰ দি দিলে। তাৰপিছতে 3 বছৰ কণ্টিনিউৱাছ সেই থিয়েটাৰখন থাকিল। 4 নম্বৰ বছৰটোত সেইখন থিয়েটাৰলৈ বিশ্বনাথ চাইড বা এজনী অভিনেত্ৰী আহিছে, মিঠামণি উজ্জ্বল চকুৰ, খুব মৰম লগা অভিনেত্ৰী। আৰু সেই ছোৱালী যেতিয়া থিয়েটাৰখনলৈ আহিলে, তেতিয়া তাত থকা যিমানবিলাক থিয়েটাৰখনত থকা যিমান পুৰুষ শিল্পী আছিলে, সকলোৱে ছোৱালীৰ লগত লাইন মাৰিব লাগিব। মানে ছোৱালীটোৰ প্ৰতি সকলো আকৃষ্ট হ'ল আৰু ছোৱালীটোক সকলোৱে ভাল পাবলৈ চেষ্টা কৰিলে। সকলোৱে এক মানে ডাঙৰ প্ৰতিযোগিতা চলিলে যে কোনে এই ছোৱালীক হাতৰ মুঠিৰে আনিব পাৰে। আৰু মই পিছ পৰি থকা মানুহ নহয়, ময়ো লাগি গ'লোঁ সেই প্ৰেমৰ সময়ৰ ক্ষেত্ৰখনত। আৰু সকলোকে পৰাভূত কৰি এই ছোৱালীজনীক মোৰ নিজৰ কৰি ল'বলৈ মই সফল হ'লোঁ। আৰু ছোৱালীজনীক মই প্ৰপ'জ কৰিলোঁ, মই তোমাক বিয়া কৰিম। সেয়াই ছোৱালীজনীক সন্মতি জনালে। মই ছোৱালীজনীক প্ৰথম বৰ্ষত নতুনকৈ আহিছে যে ছোৱালীজনীক অভিনয়ৰ আদিপাত বহুত শিকাইছিলোঁ, কেনেকৈ অভিনয় কৰিব লাগে, কেনেকৈ মুভমেণ্ট কৰিব লাগে, প্ৰেচিং কেনেকৈ কৰিব লাগে, কেনেকৈ থ্ৰয়িং কৰিব লাগে, কেনেকৈ এক্সপ্ৰেশ্যন দিব লাগে, সকলোখিনি মই আজৰি সময়ত তাইক শিকাইছিলোঁ। আৰু মই শিকোৱাৰ কাৰণে তাই মোৰ প্ৰতি অলপ আসক্তি হ'ল আৰু মোৰ প্ৰেমক তাই সহায় কৰিলে। এতিয়া কথা হ'ল কি, প্ৰেমক তাই সমৰ্থনহে জনাইছে, মোৰ ঘৰখনে সেই ছোৱালীক কেতিয়াও গ্ৰহণ নকৰে, কোনো পধ্যেই নকৰে। আৰু ছোৱালীজনী যদি মই বিয়া পাতোঁ, তেতিয়াহ'লে মোৰ ঘৰখনে মোক ত্যায্য পুত্ৰ কৰিব, মোক সমাজখনে এঘৰীয়া কৰিব। কিয় কাৰণে জানা? কাৰণ মই হৈছোঁ সত্ৰৰ ভকতৰ ল'ৰা আৰু ছোৱালীজনী হৈছে কৈৱৰ্ত সম্প্ৰদায়ৰ ছোৱালী। এতিয়া কৈৱৰ্ত সমাজৰ ছোৱালীজনীক কেতিয়াও সত্ৰৰ বাবে গ্ৰহণ নকৰে। কিন্তু এইটো এটা ডাঙৰ প্ৰশ্নবোধক চিন আছে। মহাপুৰুষ জগতগুৰু শংকৰদেৱে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে একগোট কৰি বৰসমূহ হোৱাৰ সপোন ৰচিছিলে। শংকৰদেৱে কাৰ্বি, দেউৰী, মিচিং, আনকি মুছলিম ধৰ্মৰ মানুহকো শংকৰদেৱৰ ধৰ্মত দীক্ষিত কৰি এখন বৰসমূহ হোৱাৰ সপোন দেখিছিলে। কিন্তু সেইজনৰ জগতগুৰু মহাপুৰুষ শংকৰদেৱ আমাৰ মাজৰ পৰা যেতিয়া নাইকিয়া হ'ল, মৃত্যু হ'ল, মৃত্যুৰ পিছত তেওঁৰ শিষ্যবিলাকে, শংকৰদেৱৰ শিষ্যবিলাকে সেইখন সমাজ বৰসমূহ হোৱাৰ সপোনবিলাক, গুৰুজনাৰ সপোনটো ভাঙি চুৰমাৰ কৰিলে। আকৌ কঠোৰ নীতি নিয়মৰ মাজতে তেওঁলোক ঘূৰি এই যে জাতিভেদ আকৌ তেওঁলোকৰ মাজত গা কৰি উঠিলে। মোৰ বেয়া লাগিলে, দুখ লাগিলে। মই ভাবিলোঁ যে কি কৰিব পৰা যায়। ছোৱালীজনীকতো মই অত্যন্ত ভাল পাওঁ আৰু ছোৱালীজনীও মোক অত্যন্ত ভাল পায়। এনেকৈ ঘূৰি আছোঁ, কি কৰিম কি নকৰিম এনেকৈ ভাবি থাকোঁতে এনে হঠাৎ সুধাকন্ত ডক্টৰ ভূপেন হাজৰিকাৰ এটা গীত আহি মোৰ কাণত সোমাল। আৰু সেই গীতটোৱে সমাজক প্ৰত্যাহ্বান জনাবলৈ, ঘৰখনক প্ৰত্যাহ্বান জনাবলৈ, চেলেঞ্জ দিবলৈ এটা সাহস পাওঁ। সেই গীতটি আছিল ডক্টৰ ভূপেন হাজৰিকাৰ যুৱতী অনামিকা গোস্বামী আৰু যুৱক প্ৰশান্ত দাসে দুয়োকে হেনো বিয়া পাতে, ৰাম বিয়া পাতে। যদি যুৱতী অনামিকা গোস্বামীয়ে যুৱক প্ৰশান্ত দাসৰ লগত বিয়া হ'ব পাৰে, তেতিয়া মই অতুল পাচনিক অনিমা দাসক অনিমা পাচনি কিয় কৰিব নোৱাৰিম? আৰু সেই গীতটোকে সাৰথি কৰি মই সমাজক প্ৰত্যাহ্বান জনাই, ঘৰখনক প্ৰত্যাহ্বান জনাই মই অনিমা দাস নামৰ ছোৱালীজনীৰ শিৰত সেন্দুৰ পিন্ধালোঁ আৰু পত্নী হিচাপে গ্ৰহণ কৰিলোঁ। তেতিয়াতো মোৰ ঘৰখনত গ্ৰহণ নকৰে, তেতিয়া মোৰ শ্ৰীমতীয়ে ক'লে যে
মোৰ শ্ৰীমতীৰ ঘৰখন গৰীব ছোৱালী, খুব দুখীয়া দৰিদ্ৰ ঘৰৰ ছোৱালী আছিলে। ঘৰত একমাত্ৰ মাকজনী আছিলে। মাকৰ বয়স বহুত হৈছে, বুঢ়ী হৈ গৈছে। মাকক এৰি থৈ আমি বেলেগলৈ যোৱাৰ কথা চিন্তাই কৰিব নোৱাৰোঁ। তেতিয়া এওঁ ক'লে যে তোমাক যদি গ্ৰহণ নকৰি তুমি আমাৰ ঘৰতে থাকা, আমাৰতো মোৰ মাৰ বাহিৰে কোনোৱেই নাই। ঠিক আছে, মই থাকিম, কিন্তু থাকিবলৈ হ'লেতো তোমাক চলাবলৈ ঘৰখনত চাউল, দালি, আলু, চেনি, তোমাক স্নো পাউডাৰ, মিঠাতেল, তেল, মটুৱা তেল, কাপোৰ কানিটো তোমাক মই যোগাৰ দিব লাগিব, মই ক'ৰ পাবা? তাৰপিছত মোৰ সংগ্ৰাম আৰম্ভ হ'ল। জীৱন যুদ্ধৰ সংগ্ৰাম, ঘাট প্ৰতিঘাত, বিভিন্ন কাঁইট জোহে হুল জেঙৰ মাজেদি মই অতিক্ৰম কৰিবলগীয়া হ'ল মোৰ জীৱন যাত্ৰা। মই পৰিয়ালটো চলাবৰ কাৰণে, মোৰ পৰিবাৰক চলাবৰ কাৰণে, নিজে চলিবৰ কাৰণে, পৰিবাৰৰ মাকক চলাবৰ কাৰণে মই মানুহৰ ঘৰে ঘৰে হাজিৰা কৰিছিলোঁ। মানুহৰ ঘৰে হাজিৰা কৰিছিলোঁ, মানুহৰ ঘৰত চুলি তেল দিছিলোঁ, ৰং দিছিলোঁ, সৰু টেবুল লৈ পেলাই ফুটপাথত তামোল পাণ বিক্ৰী কৰিছিলোঁ, হাতত বাতৰি কাকত আৰু আলোচনী লৈ বাছে বাছে উঠিছিলোঁ। পেপাৰ লাগে, পেপাৰ লাগে, পেপাৰ লাগে, ফুটপাথে পেটে চিঞৰি চিঞৰি গৈছিলোঁ, পেপাৰ 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 পেপাৰ। এনেকৈ মোৰ জীৱনৰ লগত জীৱন যুদ্ধৰ চকা গৈ আছে। কিন্তু মই কোনো পধ্যে হাৰি যোৱা বখত নহয়। মই কেতিয়াও হাৰি যাবলৈ মই নিবিচাৰোঁ। মই হাৰি জিকিবৰ মোৰ মন যায়। সেইকাৰণে দিনত হ'লে মই মানুহৰ ঘৰত দিন হাজিৰা সংগ্ৰাম, আৰু সন্ধিয়াৰ পিছত এই দিন হাজিৰা সংগ্ৰাম সামৰি ৰাতি হ'লে বিশ্বনাথ চাৰিআলিত থকা বীণাপাণি নাট্য মন্দিৰত মই নাট্য চৰ্চা আৰম্ভ কৰোঁ। বিশ্বনাথ চাৰিআলি চতিয়াৰ নাট্যকৰ্মীবিলাকে তাত নাটক পাতে, খুব নাটক কৰে, আৰু খুব নাটকৰ জেগাই বিশ্বনাথ চাৰিআলি চতিয়া সঁচাকৈ নাটকৰ জেগাই, খুব নাট্য চৰ্চা হয়। আৰু তেওঁলোকৰ লগত নাট্য চৰ্চা কৰি মই অসমৰ বিভিন্ন প্ৰান্তত নাটক কৰিবলৈ যাওঁ। ফুলৰেং ড্ৰামা কম্পিটিশ্যন, ওৱান এক কম্পিটিশ্যনততো মই বহুত সেই বিশ্বনাথ চাৰিআলিৰ এটা ত্ৰিমূৰ্তি গোষ্ঠী বুলি আছিলে। সেই ত্ৰিমূৰ্তি গোষ্ঠীৰ বেনাৰত অসমৰ বিভিন্ন প্ৰান্তত ওৱান এক কম্পিটিশ্যনত মই বেষ্ট কমেডিয়ান, বেষ্ট এক্টৰ, অসম নাট্য সন্মিলনৰ বিশ্বনাথ চাৰিআলিৰ পৰাই মই প্ৰতিনিধিত্ব কৰোঁ। অসম নাট্য সন্মিলনত 3বাৰকৈ বেষ্ট এক্টৰ হৈছোঁ। আৰু এবাৰ মই দুলীয়াজানত অল অসম সদৌ অসম পূৰ্ণাংগ নাট প্ৰতিযোগিতাত বিশ্বনাথ চাৰিআলিৰ পৰা এখন নাটক কৰিবলৈ গৈছিলোঁ। পূৰ্ণাংগ নাট, নাট্যকাৰ লব্ধপ্ৰতিষ্ঠ নাট্যকাৰ পংকজজ্যোতি ভূঞাৰ নাটক বিস্মিতাৰ এৰাতি অকলে। এই নাটকখনত মোৰ অভিনয়ৰ ডিউৰেশ্যন আছিলে মাত্ৰ 3 মিনিট। 90 মিনিটৰ নাটকখনত মই মাত্ৰ 3 মিনিট ওলাব লাগে। আৰু সেই 3 মিনিট অভিনয় কৰি মই দুলীয়াজানৰ সেই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত 3 মিনিটত মই শ্ৰেষ্ঠ অভিনেতা হ'বলৈ সক্ষম হ'লোঁ। তেতিয়া বিচাৰক আছিলে অসমৰ দুগৰাকীকৈ লব্ধপ্ৰতিষ্ঠ নাট্যকৰ্মী, চলচ্চিত্ৰ পৰিচালক দুগৰাকী এতিয়া বৰ্তমান নাই, তেখেতক ইহলীলা সম্বৰণ কৰিলে। এগৰাকী হৈছে বনৰীয়া ফুল পলুৰ ছবিৰ পৰিচালক, চলচ্চিত্ৰ পৰিচালক অতুল বৰদলৈ, তেখেত জাজ আছিলে দুলীয়াজানত। আৰু এগৰাকী খুব সিদিনা, আজি বেছি দিন হোৱা নাই, 3 মাহমান হৈছে সম্ভৱ মৃত্যু হোৱা, বোকাখাটৰ কবি, নাট্যকাৰ, পৰিচালক ৰফিকুল হুছেইন। তেখেতলোক 2গৰাকী বিচাৰক আছিলে। আৰু নাটকৰ শেষত অতুল বৰদলৈ ডাঙৰীয়াই মোক মাতি নি মোক ক'লে যে তোমাৰ অভিনয় ভাল হৈছে, তোমাৰ নামো অতুল, মোৰ নামো অতুল, তোমাক মই এটা বেলেগ কথাৰ কাৰণে মাতি পঠিয়ালোঁ। মই এখন ছবি কৰিবলৈ আগবাঢ়িছোঁ। ছবিখনত প্ৰায়বিলাক MSR গ্ৰুপৰ নাট্যকৰ্মীকে সুবিধা দিয়া হ'ব, গতিকে তুমিও MSRৰে শিল্পী, তুমি মোৰ ছবিখনত অভিনয় কৰিব লাগিব। মই ক'লোঁ যে অভিনয় কৰিবলৈ ছবিত অভিনয় কৰি মই কেমেৰাৰ সন্মুখত অভিনয় কৰি চবৰে আগ্ৰহ বা হেঁপাহ থাকে, মোৰো আছে, কিন্তু মই কেমেৰাৰ গ্ৰামাৰ একেবাৰে নাজানো। দিয়া তুমি চিন্তা কৰিব নালাগে, মই সকলোখিনি শিকাই নাজানো। আৰু সেই ছবিখনত মই মুখ্য চৰিত্ৰত অভিনয় কৰিলোঁ। তেওঁ কৈছে তোমাৰ কেৰেক্টাৰটো কিন্তু মুখ্য চৰিত্ৰ হ'ব, আৰু মুখ্য চৰিত্ৰ হ'লেও আপুনি যদি শিকাই ল'ব কৰিম, কিন্তু তোমাৰ চৰিত্ৰটোত যদিও মুখ্য চৰিত্ৰ, তোমাৰ কেৰেক্টাৰটোত এটাও ডাইলগ নাথাকে, সংলাপবিহীন এটা চৰিত্ৰ, মুখ্য চৰিত্ৰ। মই ভাবিলোঁ সংলাপবিহীন এটা মুখ্য চৰিত্ৰ কেনেকুৱা চৰিত্ৰ হ'ব পাৰে?
মই হাঁহি হাঁহি অতুলক কৈছিলোঁ যে আপুনি মোক ডেড বডিৰ কেৰেক্টাৰ দিব বিচাৰিছে নেকি? তেতিয়া নহয় মোক তেতিয়া ক'লে যে নহয় তুমি ভাবিছা যে সংলাপবিহীন চৰিত্ৰকাৰী ডেড বডি বুলি কৈছা নহয়, ডেড বডি নহয়, তাৰ জীৱন্ত কেৰেক্টাৰ। চিয়ৰ মিন্স আৰ্তনাদ সব্যসৰা এখন গাঁৱৰ পদবিমিত নিৰ্মিত ছবি। এই গাঁওখন কেইফালে সমস্যা, কেতিয়াবা হাতীয়ে ঘৰ দুৱাৰ ভাঙে, কেতিয়াবা বানপানীয়ে ডিষ্টাৰ্ব কৰে। এই সমস্যাবিলাকক লৈ পেলাই সেই গাঁওখনৰ মানুহে দিছপুৰ আৰু দিল্লীক বহুত চিঞৰে, তেওঁলোকৰ সমস্যাবিলাক আঁতৰ কৰিবলৈ বহুত অনুনয় বিনয় কৰে। কিন্তু তেওঁলোকৰ সেই অনুনয় বিনয় বা চিঞৰ বা সেই প্ৰতিবাদ বিলাক দিছপুৰ বা দিল্লীৰ ৰজাঘৰীয়াই কৰ্ণপাত নকৰে, তেওঁলোকক বোবা বুলিয়ে ভাবে। সেই সব্যসা গাঁওখনৰ মানুহৰ চিঞৰবিলাক শুনি তেওঁলোক বোবা বুলি প্ৰতিপন্ন কৰে। আৰু সেই গাঁওখনৰে প্ৰতীকী কেৰেক্টাৰ হিচাপে এটা বোবা চৰিত্ৰ তুলাই স্ক্ৰিপ্টখনত মুখ্য হিচাপে উলিয়াইছিলে। আৰু সেই বোবা চৰিত্ৰতে মই অভিনয় কৰিছিলোঁ। আৰু তেখেতৰ দ্বিতীয়খন ছবি তেজপুৰৰ জংগম ক্লাবে প্ৰযোজনা কৰিছিলে, গ্ৰহণ নামৰ এখন ছবি। সেই ছবিখনত মোক তেখেতে অতিথি শিল্পী হিচাপে তাতে সুবিধা দিছিলে। আৰু তৃতীয়খন ছবিও মই তেতিয়াকে মই নাটক কৰিবলৈ এতিয়া নাই, চিনেমা যদিও দুখনকৈ কৰিলোঁ তথাপি মই নাটক কৰি আছোঁ বুলি আছোঁ। তৃতীয়খন ছবি অভিনয় কৰাৰ সুযোগ পালোঁ। বিশ্বনাথ চাৰিআলিৰ পৰা আমি ত্ৰিমূৰ্তি গোষ্ঠীৰ পৰা এখন নাটক কৰিবলৈ আহিছিলোঁ গুৱাহাটীৰ জ্যোতিৰূপাত। উত্তৰ পূৰ্বাঞ্চল একাংকনাত পৰিছে, 7খন ৰাজ্যৰ দলে ইয়াত অংশগ্ৰহণ কৰি উত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহৎ কম্পিটিশ্যন পৰিচালিত। আৰু আমি বিশ্বনাথ চাৰিআলিত আহিছিলোঁ সেই একেজন নাট্যকাৰ অংকজ্যোতি বিয়াৰ নাটক কিবা এটা হৈ আছে নাটকখনৰ নাম। সেই নাটকখনতো মোৰ 2 মিনিটৰ চৰিত্ৰ মাত্ৰ 2 মিনিট ওলাব লাগে মঞ্চত। আৰু সেই 2 মিনিট ওলায়ে সেই উত্তৰ পূৰ্বাঞ্চল নাট পৰিচালখনত মই শ্ৰেষ্ঠ কৌতুক তাৰ পুৰস্কাৰ পালোঁ, অৰ্থাৎ ৰূপকাৰ বঁটা পালোঁ। আৰু তাতেই 3জন স্বনামধন্য নাট্যকৰ্মী চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তিয়ে নাটকখন চাই আছিল। 3জন আছিলে, এজন স্বৰ্ণকমল বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ হাজৰিকা, আনজন আমাৰ মাজত বৰ্তমান নাই অভিনেতা পৰিচালক বিদ্যুৎ চক্ৰৱৰ্তী, তেওঁ ইহলীলা সম্বৰণ কৰিছে। আৰু এজন DOP কেমেৰামেন কাৰ্টুনিষ্ট, বিখ্যাত কাৰ্টুনিষ্ট আছিলে অজান বৰুৱা। তেওঁলোক 3গৰাকীয়ে নাটকখন চাই থকা আছে। নাটকৰ শেষত মোক লগ কৰি ক'লে যে ডাঙৰীয়া আপোনাৰ অভিনয় বৰ ভাল পালোঁ, আপুনি কিবা এটা পাবই, আমি বিশ্বাস নহ'লেও আমাৰ বিচাৰটো আপুনি পুৰস্কাৰ পোৱাটো একদম খাটাং। কিন্তু আমি এটা বিশেষ কাৰণেৰে আমাৰ ওচৰলৈ আহিছোঁ, আমি এখন ছবি বনাব বিচাৰিছোঁ। ছবিখন আপুনি এটা মুখ্য চৰিত্ৰত অভিনয় কৰিব। আপোনালোকে যেতিয়া বিচাৰি আহিছে মোক যেতিয়া সেই চৰিত্ৰটোত খাপ খাইছে বুলি ভাবিছে, মই কৰিম দিয়ক। এতিয়া মোৰ কাষতে মোৰ শ্ৰীমতী আছিল। এতিয়া মোক ক'লে যে এখেত কোন আপোনাৰ কাষত থকা ৰৈ থকা লেডিগৰাকী? মোৰ শ্ৰীমতী হয়। এখেতেও এটা চৰিত্ৰত অভিনয় কৰিব পাৰিবনে? পাৰিব, তেওঁ অভিনেত্ৰী আছিলে, অভিনয় জগতৰ পৰা মই তেওঁক দুপৰীয়া আনিছোঁ, গতিকে তেওঁ পাৰিব। গতিকে তেওঁ এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ নাম হৈছে হলধৰ, নাঙল চোৰ। এটা নাঙল চোৰৰ কাহিনীক লৈ পেলাই ছবিখন নিৰ্মাণ হৈছিলে। আৰু সেই নাঙল চোৰৰ চৰিত্ৰটোৱে মই মুখ্য চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। আৰু সেই ছবিখনত মই শ্বুটিং কৰিবলৈ আছোঁ নগাঁৱৰ হালোৱা গাঁও নামৰ এখন গাঁৱত। তেতিয়া আমাৰ কন্যা, মোৰ প্ৰথমা কন্যা অনন্যা তেতিয়া 4 বছৰ আছিলে। তাইক লগত লৈ আহিছিলোঁ শ্বুটিঙলৈ, কাৰণ আইতাকে ডিষ্টাৰ্ব পাব পাৰে কাৰণে আইতাকৰ ওচৰতে আমি নিজে লৈ আহিলোঁ লগত। আৰু তাতে তাইক দেখি পেলাই পৰিচালক সঞ্জীৱ হাজৰিকাই কৈছে, তোমাৰ ছোৱালী নেকি? হয়, তোমাৰ ছোৱালীজনীকো এটা কেৰেক্টাৰ দিমহে, সৰু কেৰেক্টাৰ এটা আছে, চাইল্ড কেৰেক্টাৰ এটা, তাই কৰিবা দিয়া। তেতিয়া তাইকো এটা সৰু কেৰেক্টাৰ দিলে। গতিকে মাক, বাপেক আৰু ছোৱালীয়ে একেখন ছবিত অভিনয় কৰাৰ সুযোগ পাইছিল। ছবিখনৰ নাম হলধৰ। আৰু হলধৰে এইবছৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পৰ্যায়ত পৰিচালকৰ ছবিখনত প্ৰথম
প্ৰথম পৰিচালকৰ ছবিখনত শ্ৰেষ্ঠ স্বৰ্ণকমল বঁটা আদৰিবলৈ সক্ষম হ'ল আৰু সেই ছবিখনত অভিনয়ৰ বাবে জুৰীয়ে বিশেষভাৱে মোক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ প্ৰতিযোগিতাখনত মানে সেই উৎসৱত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ উৎসৱত খুব বিশেষভাৱে সন্মান জনাইছিল। এয়াই মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট। আৰু ইমান আপোনাৰ অসংখ্য যি চৰিত্ৰসমূহ আপুনি এতিয়ালৈকে কৰিলে, এই আটাইবোৰ চৰিত্ৰৰ ভিতৰত যদি মই সুধোঁ আপোনাৰ আটাইতকৈ প্ৰিয় বা যিটো চৰিত্ৰ আপোনাৰ এতিয়াও মনত পৰিলে মই এইটো মোৰ বেষ্ট চৰিত্ৰ আছিল বুলি যদি আপুনি কয়, কোনটো ক'ব বা কোনখন চিনেমা? অভিয়াছলি হলধৰ, কাৰণ হলধৰৰ চৰিত্ৰটো ইমানেই নিখুঁত চৰিত্ৰ আছিলে, ইমানেই মৰ্মস্পৰ্শী আছিলে। কেৰেক্টাৰটো কিন্তু কমেডি নাছিলে, এটা চিৰিয়াছ কেৰেক্টাৰ আছিলে। সি তাৰ মাজত ৰসো পাইছিলে। সেই চিৰিয়াছ অভিনয় কৰি থাকোঁতেও দৰ্শকে হাঁহিছিলোঁ, মই কিন্তু চিৰিয়াছ কৰি আছোঁ, কিন্তু সেই চিৰিয়াছ মুহূৰ্তত মোৰ কিছুমান মানে কথা বা কিছুমান ভংগীয়ে দৰ্শকক আমোদ দিছিল। গতিকে সেই ছবিখন মোৰ জীৱনৰ কাৰণে সঁচাকৈ মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ ছবি বুলি মই কওঁ। আপোনাৰ চৰিত্ৰসমূহৰ যোগেদি আমাৰ দৰ্শকে কিমান হাঁহিলে, সকলো দৰ্শকে আপোনাৰ চৰিত্ৰসমূহৰ মাজেৰে হাঁহে, কিন্তু সেই চৰিত্ৰ যেতিয়া আপোনালোকে কৰে বা চিনেমাত আপোনাৰ যেতিয়া শ্বুটিং চলি থাকে, কিবা এনেকুৱা স্মৃতি আছেনে খুব মনত পৰিলে আপোনাৰ এতিয়াও হাঁহি উঠে বা জানিলে আমাৰ দৰ্শকসকলেও খুব ভাল পাব? তেনেকুৱা বহুত মুহূৰ্ত আছে, বিভিন্ন ছবিত বিভিন্ন ৰস পোৱা যায় বা বিভিন্ন ৰসে ক্ৰিয়েট কৰে, তেনেকুৱা বহুত ছবি আছে। তো মই এবাৰ বিজু বুদ্দাৰ এখন ছবি কৰিছিলোঁ, ছবিখন কিন্তু মুক্তি নাপালে। বিজু ফুকনৰ ছবি আছিলে অতিক্ৰম বুলি, এখন চাইল্ড বেষ্ট ছবি আছিলে। সেইখন ছবিত মোৰ মিছেছো আছিলে, ময়ো আছিলোঁ। তাতে পথাৰৰ মাজত সিফালে এখন গাঁও আছে আৰু পথাৰৰ মাজত এটা ডাঙৰ নলা গৈছিলে, জলসিঞ্চনৰ নলা, পানী মানে পথাৰত পানী দিবৰ কাৰণে পকা নলা। ডিষ্টেঞ্চটো ধৰা প্ৰায় 6 ফুটমান বহল হ'ব, 6-7 ফুটমান বহল হ'ব। এতিয়া মই ৰাস্তাৰে এনেকৈ গ'লে প্ৰায় 4-5 কিলোমিটাৰ যাব লাগে, কিন্তু এনেকৈ পথাৰৰ মাজত সোমাই যদি মই যাওঁ তেতিয়া 1 কিলোমিটাৰ নালাগে বা 1 ফালমান হয়। মই পথাৰেদি পোনাই দি সেই কালভাৰটো পাৰ হ'ব লাগে। মই জীৱনত মৰণ সাহস লৈ পেলাই মই কালভাৰটোৰ ওপৰতে জঁপিয়াই দিলোঁ, কিন্তু মই পাৰ হ'ব নোৱাৰিলোঁ। কালভাৰটোৰ সিপাৰে পকাত পৰি মোৰ এই গোটেই আঁঠুৰ চাঠুৱে গোটেই একদম ছাল বাকলিৰে মই তাতে চেঞ্চলেছে পৰি গ'লোঁ। ওচৰতে পথাৰত কাম কৰি থকা মানুহ এটা দেখা পাই দৌৰি আহি মোক দাঙি নি পাৰলৈ উঠালে আৰু ছবিখনৰ মানুহক কৈ ক'লে যে এনেকৈ মানুহজন এক্টৰজন অতুল পাচনি নি তেওঁ তাৰপাছত শ্বুটিঙৰ মানুহ আহিলে, আহি মোক ধৰাধৰিকৈ হস্পিটেলত লৈ গ'ল। প্ৰাথমিক পৰ্যায়ত অকণমান ট্ৰিটমেণ্ট কৰি পিছদিনাখন মই অলপ ভাল হ'লোঁ আৰু ছাল বাকলি এৰাইছে। সেইবিলাক মোৰ জীৱনৰ এটা স্মৃতি হ'ল হয়। সেইখন তেনেকুৱা বহুত ঘটনাই আহে জীৱনত। অভিনয়ৰ আটাইতকৈ ডাঙৰ প্ৰেৰণা বুলি ক'লে প্ৰেৰণাটো কি জানে, মই তোমাক ক'লোঁ যে মোৰ আগৰ পৰা মোৰ সৰুৰ পৰাই মোৰ আমাৰ ঘৰখনত এটা সংস্কৃতিৰ পৰিৱেশ আছিলেই, অভিনয়ৰ এটা পৰিৱেশ আমাৰ সৰুৰ পৰাই মোৰ ল'ৰালি কালৰ পৰা আছে। কাৰণ মোৰ খুৰা এজন ভাল অভিনয় শিল্পী আছিলে, খুব ভাল ভাৱৰীয়া, ভাওনাত খুব ভাল ভাও দিয়ে। মোৰ দেউতাও যদিও মাষ্টৰ, দেউতাও এসময়ত খুব ভাল ভাৱৰীয়া আছিলে। মোৰ দাদা এজন যোৰহাটৰ প্ৰতিষ্ঠিত ছিংগাৰ আছিলে, গায়ক আৰু অভিনেতাও আছিলে। এতিয়াও মোৰ দাদাই অভিনয় কৰি থাকে, যোৰহাটত অভিনয় কৰে, নাটকৰ ডাইৰেকশ্যনো দিয়ে। গতিকে এজন নিপুণ অলৰাউণ্ডাৰ আছিল বুলি ক'ব পাৰি মোৰ দাদাক। গানো গায়, এক্টিঙো কৰে, পৰিচালনা কৰে। ঘৰখনত এটা পৰিৱেশ আছিলে আৰু সেই পৰিৱেশত ডাঙৰ হোৱাৰ কাৰণে মোৰ প্ৰেৰণা হৈছে মোৰ ঘৰ। মই যদি কওঁ আপোনাৰ যিহেতু আমি কেমেৰাৰ সন্মুখৰ অতুল পাচনিগৰাকীক আমি সদায় দেখোঁ বা দৰ্শকে সদায় দেখে, সেই যিজন মানুহে আমাক সকলোকে হাঁহিৰ খোৰাক যোগায়, সেই অতুল পাচনিগৰাকী আৰু কেমেৰাৰ আঁৰৰ অতুল পাচনি কিবা ডিফাৰেঞ্চ আছেনে? কেমেৰাৰ আঁৰৰ অতুল পাচনি বোলাজন বিৰাট চিৰিয়াছ, আৰু কাৰোবাৰ ভুল দেখিলে, কোনোবাই অপ্ৰীতিকৰ পৰিৱেশ সৃষ্টি কৰিলে, কোনোবাই অৰাজকতাৰ সৃষ্টি কৰিলে, তেতিয়া অতুল পাচনিৰ ভীষণ খং উঠে আৰু বিৰাট চিৰিয়াছ হৈ যাওঁ।
আৰু সেই চিৰিয়াছ আৰু সেই খংটো কোনেও বুজিব নোৱাৰে আৰু যেতিয়া মোৰ খং উঠি যাব খং উঠে তেতিয়া চব ঠাণ্ডা হৈ যায় যে এই ক্ষেত্ৰত যেতিয়া মোৰ ৰুদ্ৰমূৰ্তিৰ ধাৰণ হৈছে গতিকে মনে মনে থকাই ভাল আৰু ঘৰখনত মই কেতিয়াবা ফূৰ্তি কৰোঁ কিন্তু ঘৰখনত মই খুব চিৰিয়াছ হৈ থাকোঁ চিৰিয়াছৰ এটা কাৰণ যে মই এই চিৰিয়াছৰ মোৰ মন মগজুত চিৰিয়াছ বস্তুটো সোমাই লৈ অভিনয়ৰ জ্ঞানবিলাক কেনেকৈ ডেভেলপ কৰিব পাৰি সেইটোৱে মই চিন্তাত থাকোঁ সেইকাৰণে মই চিৰিয়াছ হৈ থাকোঁ গতিকে বহুতে কয় যে অসমত এজন খঙাল কমেডিয়ান আছে অতুল পাচনি এজন চিৰিয়াছ কমেডি আছে অতুল পাচনি কিন্তু কেমেৰাৰ সন্মুখলৈ গ'লে সেই চিৰিয়াছ খঙাল ৰূপটো নাথাকে আকৌ কমেডিৰ মাজলৈ গুচি যায় হাস্যৰসৰ মাজলৈ গুচি যায় কিন্তু মই তোমাক কওঁ যে অতুল পাচনি অকল কমেডিয়ানেই নহয় আমি যেতিয়া নাটক কৰিছিলোঁ তেতিয়া ৰফিকুল সেনে আমাক নাটক শিকাইছিলে ডক্টৰ অপূৰ্ব শৰ্মাই নাটক শিকাইছিলে বিজ্ঞজনৰ দীপক মহন্ত তেজপুৰৰ প্ৰখ্যাত নাটক নাট্যকাৰ কৈছিল তেওঁলোকে কৈছিলে যে এজন সম্পূৰ্ণ অভিনেতা কেতিয়া হয় এজন হাস্যৰসিক অভিনেতাক সম্পূৰ্ণ অভিনেতা বুলি ক'ব নোৱাৰে এজন কৰুণ চৰিত্ৰত অভিনয় কৰা অভিনেতাজনক সম্পূৰ্ণ অভিনেতা বুলি ক'ব নোৱাৰে এজন খলনায়কৰ চৰিত্ৰত অভিনয় কৰা খলনায়কজনক সম্পূৰ্ণ অভিনেতা বুলি ক'ব নোৱাৰে কাৰণ অভিনয়ৰ 9টা ৰস আছে এই 9টা ৰস হাস্যৰস কৰুণ ৰস বীৰ ৰস কৰি আদি কৰি যিমান ৰস আছে এই 9টা ৰসক প্ৰত্যেকটো ৰসকে খুব সফলভাৱে অভিনয় কৰিব পৰাজনহে এজন সফল সম্পূৰ্ণ অভিনেতা গতিকে ময়ো তেনেকুৱা মোক অৱশ্যে মোৰ দেহৰ অৱয়ব বা মোৰ গেটআপৰ কাৰণে বহুতে মোৰ হাস্যৰসটো গ্ৰহণ কৰিলে বা কমেডিয়ান হিচাপে গ্ৰহণ কৰিছে অসমৰ ৰাইজে কিন্তু ইতিপূৰ্বেই মই বহুকেইখন অসমীয়া চলচ্চিত্ৰই হওক বা ধাৰাবাহিকতে হওক চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ আৰু মই জাহ্নু বৰুৱাদেৱৰ 4খন ছবি কৰিলোঁ আন্তৰ্জাতিক খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ মই সাগৰলৈ বহুতো কণিকাৰ ৰামধেনু তৰা কুশল কোঁৱৰ এটাইকেইখন ছবিত কিন্তু জাহ্নুদাই মোক চিৰিয়াছ কেৰেক্টাৰত অভিনয় কৰিছিলে সান্তনা বৰদলৈ এখন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত ছবি মামণি ৰয়চম গোস্বামীৰ দঁতাল হাতীৰ উৰুৱে খোৱা হাওৰাৰ উপন্যাসৰ আধাৰত নিৰ্মিত অদাৰ্য ছবিখনতো মই চিৰিয়াছ ছবিত অভিনয় কৰিছিলোঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পৰিচালিকা পুৰস্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱাৰ 2খনকৈ চলচ্চিত্ৰত মই চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছিলোঁ আৰু 2খন চলচ্চিত্ৰই ৰাষ্ট্ৰীয় এৱাৰ্ড পাবলৈ সক্ষম হৈছিল নেশ্যনেল এৱাৰ্ড পাবলৈ সক্ষম হৈছিল এনেকৈ অনেক ছবিত মই সিদিনাখন অলপতে হৈ গৈছে আজি 2 মাহৰ আগত এখন ছবি মুক্তি পাইছে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ছবিখনে পুৰস্কাৰ বিতৰণৰ সক্ষম হৈছে চলচ্চিত্ৰ পৰিচালক সঞ্জীৱ খোৱা পণ্ডিতৰ আকাশ হেনো নদীৰ নাম সেইখনত মই সম্পূৰ্ণ এটা চিৰিয়াছ চৰিত্ৰত অভিনয় কৰিছোঁ এই ছবিখনৰ কাহিনীটোৰ মূল চৰিত্ৰ হৈছে ভাষা ছবিখনৰ মূল চৰিত্ৰটো হৈছে ভাষা আজিৰ পৰা 3 বছৰ আগত ভাৰত চৰকাৰে অসমীয়া ভাষাটোক অসমীয়াৰ ধ্ৰুপদী ভাষাটোক স্বীকৃতি দিছিল ধ্ৰুপদী ভাষাৰে কিন্তু এই ধ্ৰুপদী ভাষাটোনো কি আজিৰ নতুন প্ৰজন্মই নাজানে ধ্ৰুপদী ভাষাটোনো কি আচলতে ধ্ৰুপদী ভাষাটো আছিলে অৰিজিনেলি সংস্কৃত ভাষা পৰ্যায়ক্ৰমে গুৰুজনাই যেতিয়া এই সংস্কৃত ভাষাৰ লগতে সমান্তৰালভাৱে ব্ৰজাৱলী ভাষাৰ সৃষ্টি কৰিলে সংস্কৃত আৰু ব্ৰজাৱলী ভাষা মিলিত হৈ পেলাই ধ্ৰুপদী ভাষালৈ ৰূপান্তৰিত হ'ল ধ্ৰুপদী ভাষা হিচাপে স্বীকৃত হ'ল কিন্তু আজিৰ তাৰিখত কেইটা ল'ৰা ছোৱালীয়ে ব্ৰজাৱলী জানে নাজানে কোনো ব্ৰজাৱলী কেইটা ল'ৰা ছোৱালীয়ে সংস্কৃত ভাষা জানে আগতে সংস্কৃত বুলি এটা ছাবজেক্ট আছিলে স্কুলবিলাকত কিন্তু আজিকালি সংস্কৃত ভাষাটো স্কুলবিলাকত নাই আমি শিকিছিলোঁ আমি লৈছিলোঁ সংস্কৃত ভাষা মোৰ আছিলে সংস্কৃত ছাবজেক্টটো কিন্তু এতিয়া খুব বেছি বিয়াবিলাকত দুৰ্গা পূজা লক্ষ্মী পূজা সৰস্বতী পূজা কালী পূজা এইবিলাকত পূজা পতা সেই বাবুলজনে টিলিঙাটো বজাই সংস্কৃত শ্লোকবিলাক বা সংস্কৃত সেইবিলাক মাতে সেইটোৱেই সংস্কৃতৰ চৰ্চা হৈ আছে তাৰ বাহিৰে ক'তো সংস্কৃতৰ চৰ্চা নাই এই বিষয়বস্তুৰ ওপৰত লৈ পেলাই
সঞ্জীৱ সভাপতিয়ে নিৰ্মাণ কৰিছিলে। আকাশ হেনো নদীৰ নাম, আৰু তাৰ মুখ্য চৰিত্ৰটোত মই অভিনয় কৰিছিলোঁ। মানে সংস্কৃত আৰু ব্ৰজাৱলী ভাষাটোক ৰিপ্ৰেজেণ্ট কৰিছিলোঁ মোৰ কেৰেক্টাৰটো। আৰু সেই কেৰেক্টাৰটো এখন সত্ৰৰ পটভূমিত ছবিখন নিৰ্মাণ হৈছিলে। সত্ৰখনত আলমনৈ ছবিখন নিৰ্মাণ হৈছিলে। সত্ৰখনৰ এটা আতৈ বুলি কয়, মানে আমাৰ নামঘৰবিলাকত যিবিলাক নামঘৰীয়া সত্ৰৰ নামঘৰবিলাকত নামঘৰীয়াটোক আতৈ বুলি কয়। আৰু সেই সত্ৰৰ আতৈজনৰ চৰিত্ৰত মই অভিনয় কৰিছিলোঁ। সেই আতৈজন মানে সৰুৰ পৰা তাতে ডাঙৰ দীঘল হ'ল। তেওঁৰ মাক বাপেক কোনো নাই, পিতৃ পৰিচয় মাতৃ পৰিচয় একো নাই। কোনোবাই সত্ৰখনত সৰুতে থৈ গ'লহি, তাতেই ডাঙৰ দীঘল হ'ল। এই সৰুতেই সেই সংস্কৃত ভাষাৰ সাংস্কৃতিক চৰ্চাবিলাক নামঘৰৰ মজিয়াত হয়। সত্ৰৰ নামঘৰত ব্ৰজাৱলী ভাষাত ভাওনা হয়, নৃত্য নাটিকা হয়, বৰগীত এইবিলাকৰ চৰ্চা হয়। সেইবিলাক শিশুবোৰ চাওঁতে শিকোঁতে চাওঁতে তাৰ শেষলৈ তাৰ কণ্ঠত মানুহৰ লগত জেনেৰেল কথা পাতিলেও ব্ৰজাৱলী ভাষাতে কথা পাতে। যেন তুমি আহিছা তোহাৰ ঘৰৰ পঢ়া এনেকৈ, মই তোমাক কিন্তু তোমাৰ ঘৰ ক'ত, কিন্তু মই তোমাৰ সেই তোহাৰ ঘৰ এনেকুৱা ধৰণৰ আহিছে। মানে কেৰেক্টাৰটোৰ মুখত তেনেকুৱা ব্ৰজাৱলী আৰু সংস্কৃত ভাষাই সঞ্জীৱ সভাপতিয়ে লিখিছিল। আৰু সেই কেৰেক্টাৰটো কৰিবৰ কাৰণে মই 3 মাহ বা 2.5 মাহ মই ব্ৰজাৱলী আৰু সংস্কৃত ভাষাৰ অধ্যয়ন কৰিবলগীয়া হৈছিল, শিকিবলগীয়া হৈছিল। আৰু ছবিখনৰ প্ৰায় 90% সংলাপ, মোৰ মুখ্য চৰিত্ৰ ছবিখনত 90% সংলাপ ছবিখনত মই ব্ৰজাৱলী আৰু সংস্কৃত ভাষাত কৰিছোঁ। বাকী 10% অসমীয়া কথিত ভাষাত ক'বলগীয়া হৈছিল। এইবিলাক ছবি চিৰিয়াছ ছবি, গতিকে চিৰিয়াছ এতিয়া আপকামিং যিমান মোৰ ছবি আহিব, আটাইবিলাকতে মই চিৰিয়াছ অভিনয় কৰিছোঁ। মই অকণমান ট্ৰেকটো সলনি কৰিছোঁ। মানে কি কমেডি ট্ৰেকটোত তাই যে মোক দেখিলেই, দৰ্শকে দেখিলেই, ময়ো যে এজন বেলেগ অভিনয় কৰিব পাৰোঁ তাকে দেখুৱাবলৈ মই অলপ ট্ৰেক চেঞ্জ কৰি এতিয়া কোনোবা চলচ্চিত্ৰ চিনেমা পৰিচালক বা প্ৰযোজক আহিলে মই চিধাই কওঁ যে মই কিন্তু কমেডি কেৰেক্টাৰ নকৰোঁ, মোৰ কাৰণে চিৰিয়াছ কেৰেক্টাৰ আছে, কোৱা, মই তেতিয়া মই কথা পাতিব পাৰোঁ। গতিকে মোৰ আপকামিং যিমানবিলাক ছবি আহিব চব চিৰিয়াছ ছবি। ইতিমধ্যে মোৰ 8খন ছবি ৰেডি হৈ আছে। আপোনাৰ ইমান দীঘলীয়া যাত্ৰাৰ পিছত আপোনাৰ যদি মই সোধোঁ, আপোনাৰ সহশিল্পী বুলি ক'লে আপুনি কাৰ লগত অভিনয় কৰি বা আপোনাৰ লগত আশে পাশে যিগৰাকী অভিনেতা অভিনেত্ৰী থাকে, কাৰ লগত আপুনি খুব বেছি ভাল পায় বুলি একেষাৰতে মই ক'ব পাৰি চেতনা বাইদেউ। চেতনা বাইদেউ যেতিয়া ভিচিডিৰ যুগ আহিছিলে, এসময়ত ভিচিডিৰ যুগ এটা আহিছিল নহয়, খুব ভিচিডি বনাইছিলে। সেই সময়ত ভিচিডিৰ মানে চেতনা বাইদেউৰ লগতো সাক্ষাৎকাৰ এটা লৈছিলোঁ, তেওঁ কিন্তু আপোনাৰ নামটো লৈছিলে। তেওঁ মানে শেষত ভিচিডিৰ যুগত সফল জুতি আছিলে চেতনা বাইদেউ মই। প্ৰায়বিলাক ভিচিডি পৰিচালকে চিধাই মোক আৰু চেতনা বাইদেউক কাষ্ট কৰে মানে জুৰি হিচাপে। আৰু তেখেতৰ কৰ্পৰেশ্যন মই সঁচাকৈ পাহৰিব নোৱাৰোঁ, খুব ধুনীয়া কৰ্পৰেশ্যন। আৰু মই তেখেতকৈ সৰু, তোৰ চিন্তা নাই, বিন্দাছ দে ফালি দে, এনেকুৱা ফূৰ্তি একদম মানে খুব মানে সাহস যোগায়। মোৰ চেতনা বাইদেউৰ লগত খুব সহজ হয়, মোৰ অভিনয় কৰি খুব ভাল পাওঁ। আৰু এতিয়া নতুন শিল্পীসকলক যদি মই আপোনাৰ পৰা কিবা এটা পৰামৰ্শ বিচাৰোঁ, নতুন শিল্পীসকলৰ বাবে, নতুন আজিকালি বহুত ভিডিঅ' ওলাইছে, সকলো আজিকালি মোৰ এটাই ভাল, মই সেই ৰিল কেমেৰাৰ পৰা বৰ্তমান ডিজিটেল কেমেৰালৈ কাম কৰা এটা অভিজ্ঞতা হয়। আগতে আমাৰ ৰিল কেমেৰা আছিলে, বহুত পাৰ্থক্য। আৰু দুইটা বস্তুৱে মই পালোঁ, সেই ৰিলো পালোঁ আৰু এতিয়া বৰ্তমান ডিজিটেল পালোঁ। সেইকাৰণে মই খুব ভাগ্যৱান। কিন্তু তেতিয়াৰ কথা এতিয়াৰ কথা সম্পূৰ্ণ পাৰ্থক্য, আৰু তেতিয়াৰ দৰ্শক আৰু এতিয়াৰ দৰ্শকৰ মাজত বহুত পাৰ্থক্য আছে। তেতিয়াৰ দৰ্শকেও তেতিয়াৰ ছবিবিলাক আঁকোৱালি লৈছিলে, আদৰিছিলে। তেতিয়াতো মানুহে বাছ লৈ চিনেমা চাব আহিছিলে, টিকেট ব্লেক হৈছিল, টিকেট পাবলৈ নাই, মাৰপিট হ'ল চিনেমা হলত টিকেটৰ কাৰণে। এতিয়াতো সেইটো পৰিৱেশ নাইকিয়া হৈ গ'ল, হললৈ মানুহ নোযোৱা হ'ল, আমি ছবি কৰাৰ সাৰ্থকতা আমি নোপোৱা হ'লোঁ। এতিয়া কথা হ'ল কি, বৰ্তমান সময়ত কিন্তু অসমত বহুত নতুন প্ৰজন্মৰ উঠি অহা ডেকা ল'ৰা বহুত ভাল ভাল ডাইৰেক্টৰ ওলাইছে, বহুত ভাল ভাল অভিনয় শিল্পী ওলাইছে, বহুত ভাল ভাল DOP ওলাইছে। বৰ ভাল খবৰ। আৰু ইতিমধ্যে আজি 10 বছৰত সেই হ'ল নতুন প্ৰজন্মৰ পৰিচালক অভিনয় শিল্পীয়ে
পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। ভাৰতবৰ্ষ বিভিন্ন ৰাজ্যত হোৱা প্ৰতিষ্ঠাৰ উপৰিও ভাৰতবৰ্ষৰ চাৰিসীমাৰ পৰিধি ভাগি বাহিৰতো তেওঁলোকে পুৰস্কাৰ বুটলিবলৈ সক্ষম হৈছে। ধৰা আমাতকৈ বহুত সৰু ছোৱালী ৰীমা দাস, তাই ইখনৰ পিছত সিখন ছবি সফলতা অৰ্জন কৰে। আৰু ইতিমধ্যে নতুন প্ৰজন্মৰ তৃতীয় সৰু সৰু ল'ৰাই ইমান ধুনীয়া কাম কৰিছে। মই তেওঁলোকৰ লগতো কেইবাখনো ছবিৰ কাম কৰিলোঁ, খুব ভাল লাগে। তেওঁলোকৰ টেকনিকবিলাক, তেওঁলোকৰ পদ্ধতিটো সলনি আৰু সুকীয়া আৰু পৃথক। মই কৰিলোঁ মালামাল বইচ, কেছ টু মাগেন, এনেকৈ বহুকেইখন নতুন প্ৰজন্মৰ পৰিচালকৰ লগত অভিনয় কৰাৰ সুযোগ পালোঁ। আৰু ভাল ভাল অভিনয় শিল্পী ওলাইছে, খুব টেলেণ্টেড এক্টৰ ওলাইছে। আমাৰ সিদ্ধাৰ্থ শৰ্মা কে সি কিন্তু বৰ শক্তিশালী অভিনেতা। সকলো অভিনয় তাৰ অভিনয় কৰাৰ তাৰ সামৰ্থ্য আছে আৰু তাৰ পৰা শিকিবলগীয়া নতুন প্ৰজন্মৰ বহুত আছে। খুব টেলেণ্টেড এক্টৰ। আৰু অকল সিদ্ধাৰ্থ বুলিয়েই নহয়, বহুত ভাল ভাল শিল্পীৰ এতিয়া সৃষ্টি হৈছে। কিন্তু মই নতুন প্ৰজন্মৰ অভিনয় শিল্পীসকলক এটাই মই পৰামৰ্শ দিওঁ, সদায় যুদ্ধত জিকিবলৈ তিনিটা শব্দ যদি নিজৰ মন মগজুত সোমাই লয়, তেতিয়াহ'লে সেই কোনোদিনে সফল নহয়। এদিন সফলতাৰ মুখ দেখিবই। এই তিনিটা শব্দ হৈছে কষ্ট, সহ্য আৰু ধৈৰ্য। ফল পাবলৈ হ'লে কষ্ট কৰিব লাগিব, সেই কষ্ট সহ্য কৰিব লাগিব আৰু অলপ ধৈৰ্যও ধৰিব লাগিব। কাৰণ অসমীয়াত এটা প্ৰবাদ আছে, ধৈৰ্যৰ লক্ষী বহুতী। গতিকে এই তিনিটা শব্দ মন মগজুত সোমাই ল'লে আৰু আন্তৰিকতাৰ সৈতে একতাৰ সৈতে এই চৰ্চা অব্যাহত ৰাখিলে নিশ্চয় সকলোৱে ভাল পাব। আপোনাৰ জীৱনৰ কথা, অভিনয়ৰ কথা, শৈশৱৰ কথা আমি সকলোখিনি গম পালোঁ। খুব ভাল লাগিলে। শেষত মই এটা বিশেষ প্ৰশ্নেৰে আজিৰ এই বিশেষ সাক্ষাৎকাৰটো সামৰিম যে আপোনাক যিসকল দৰ্শকে আজি অতদিনৰ পৰা চাই আহিছে, আপোনাক ভাল পায় যিসকল দৰ্শকে, তেওঁলোকৰ কাৰণে আপুনি কি বাৰ্তা দিব? নহয়, মই বাৰ্তাটো এইটোৱেই যে মোৰ এটাই দুখ লাগে, মই বাৰ্তাটো এতিয়া বৰ্তমান দৰ্শকক, অসমৰ ৰাইজক এটা বিনম্ৰতাৰ সৈতে অনুৰোধ জনাওঁ। আৰু মই তেখেতসকলে এটাই বাৰ্তা প্ৰেৰণ কৰোঁ, প্লিজ আপোনালোকে আমাক সহায় কৰক। সহায় অইনটো একো নহয়। এই নতুন প্ৰজন্মই বনোৱা চলচ্চিত্ৰবিলাক, আমি অভিনয় কৰা চলচ্চিত্ৰবিলাক চাবলৈ আপোনালোকে চিত্ৰগৃহলৈ আহক। চিত্ৰগৃহলৈ আহিলেহে প্ৰযোজকে দুটা পইচা পাব, খৰচ হোৱা পইচাকেইটা উভতাই পাব। আৰু সেই উভতাই পালে সেইজন প্ৰযোজকে আকৌ এখন ছবি কৰিবলৈ বা সাহস আৰু প্ৰেৰণা পাব। এতিয়া দেখিছোঁ অসমৰ ৰাইজে ছবিঘৰলৈ চাবলৈ এলাহ কৰা হ'ল। পইচা দি চিনেমা চাবলৈ তেওঁলোকে মন নকৰে। ছবিখন ৰিলিজ হোৱাৰ 6 মাহ বা এবছৰ পিছত ইউটিউবত ওলাব, মোবাইলত চাবলৈ পাব, ফ্ৰীকৈ চাবলৈ পাব। সেই মানসিকতা লৈ আজি অসমৰ ৰাইজ লৈ আছে। মই সেইকাৰণে সেই মানসিকতা ত্যাগ কৰি অসমৰ ৰাইজে প্লিজ আপোনালোক ছবিখন যদি আপোনালোকৰ ওচৰ পাজৰে চিনেমা হলত মুক্তি দিয়ে, অসমীয়া চিনেমা, আপোনালোকে অকণমান সময় উলিয়াই ছবিঘৰলৈ আহক। সেয়াই মোৰ বিনম্ৰ অনুৰোধ অসমৰ ৰাইজলৈ। ধন্যবাদ জনালোঁ আপুনি মোক এইখিনি সময় দিয়াৰ কাৰণে। আৰু ধন্যবাদ আনস্ক্ৰিপ্টেড উইথ ধনশ্ৰীৰ পৰা আজি এইখিনিতে ধন্যবাদ জনাইছোঁ।